गसाइगाव फरायसालिमानि सनाथि मायथाइ फोरबो फालिथाया दिनै जोबथा सान। गसाइगाव फरायसालिमानि सनाथि मायथाइ फोरबो फालिथायनि दिनै जोबथा सानाव फरायसालिमानि गासैबो फरायसाफोरखौ लानानै गुबुन गुबुन हारि माहारिनि हारिमुखौ लानानै मोनसे हारिमुआरि हानजा सुरनायखौ नुनो मोननाय जायो। बे हारिमुआरि हानजा सुरनायखौ बेखेवनानै होयो गसाइगाव महकुमानि एसके बिथाङा। लोगोसे बे हाबाफारियावनो आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा बिथाङाबो बाहागो लाफैगोन होनना मिथिनो मोननाय जादों। गोसाइगाव कलेजर सोणाলী जयंतीर আজি ক্লোজিং সেৰেমনিত এটা সাংস্কৃতিক যাত্ৰা আজি সাংস্কৃতিক শোভাযাত্ৰাৰ এটা আয়োজন কৰা হৈছে। এটা বিভিন্ন আমাৰ এই গোসাইগাঁও এলেকাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কালচাৰবিলাক বা সংস্কৃতি ধুনীয়াকৈ এটা প্ৰতিফলন কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু সঁচাকৈ মই নিজে আনন্দিত হৈছোঁ। মই নিজৰ ইয়াৰে এজন এটা ইয়াৰ লগত পাৰ্টিচিপেট কৰিব পাৰিছোঁ, মনৰ পাৰৰ পৰাই হওক বা ফিজিকেলিয়ে হওক। আৰু মই এইটো নিজে মনটো বহুত ভাল লাগি গৈছে আৰু বিভিন্ন ল'ৰা ছোৱালী তেওঁলোকৰ মনত এটা ফূৰ্তিৰ ভাৱ সেইটো দেখিবলৈ পাইছোঁ। আৰু এতিয়া সকলোৱে অপেক্ষা কৰি আছে যে আমাৰ মাননীয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, তেওঁলোকৰ লগত তেওঁলোকে অলপ মত বিনিময় কৰিবলৈ পাব বা তেওঁৰ ভাষণ শুনিবলৈ পাব। তো সকলো এটা আনন্দময় পৰিৱেশ, এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু আমি সকলোৱে তাতে একলগ হৈ পেলাই পাৰ্টিচিপেট বা যোগদান কৰিব পৰাটোৱে মই ভাবিছোঁ আমাৰ কাৰণে সকলোৰে সৌভাগ্যৰ এটা কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি জনাৰ মতে এৰাউণ্ড 11টা বজাত আহি পোৱাৰ কথা আৰু তেওঁ আহি পেলাই আমাৰ গোল্ডেন জুবিলি ষ্ট'ন ইনগ্ৰেশ্যনৰ পৰা আৰম্ভ কৰি আমাৰ ছ'ভেনিয়াৰ যি কলেজৰ ছ'ভেনিয়াৰৰ তেওঁ উন্মোচন কৰিব আৰু তাৰ উপৰিও তেওঁৰ বহুমূলীয়া ভাষণলৈও সকলো অপেক্ষা কৰি আছে। Oi,